নমস্কাৰ বন্ধুসকল, পুনৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু মই এয়া উপস্থিত হ'লোঁ। দাদা নমস্কাৰ। হয় নমস্কাৰ। এইখিনি কি ঠাই বুলি কয়নো? এইখিনি আচলতে আমাৰ ৰেভিনিউ ভিলেজ বালিপুটা। বালিপুটা তাৰপিছত বালিপুটা এইখিনি উত্তৰ বালিপুটা বৰঙাবাৰী চুবুৰী বুলি। আপোনাৰ নাম? মোৰ নামটো হ'ল দীপজ্যোতি ডেকা। আৰু বন্ধুসকল, এতিয়া এডাল সাপ পাকঘৰৰ ভিতৰত সোমাই আছে। ভাত পানী খাব পাইছেনে আপোনালোকে? নাই খাব পাৰিছোঁ, কিন্তু মানে খোৱাৰ পিছত আমাৰ কি হ'ল, হঠাতে আমাৰ মায়ে এওঁলৈকে পানী আনিব গৈছিল, যাওঁতে মানে হঠাতে পালে দেখা পালে আৰু দেখা পাই মানে অলপ উচপ খাই উঠিছে। তাৰপিছত মানে মোক ক'লে, মোক কোৱাৰ পিছত আপোনালোকে মই লগে লগে যোগাযোগ কৰিছোঁ। আৰু আপোনাক বহুত আচলতে সাপটো মৰাৰ মানসিকতা আমাৰো নাই, মাৰাৰ মানসিকতা থাকিলে বহুত ডাঙৰ নেকি? বহুত ডাঙৰ সাপ নহয় বাৰু, আমাৰো মানে সাপডাল মাৰাৰ মানসিকতা নাই। সাপডাল ধৰি আপুনি আপোনাক দিব পাৰিলে আপুনি সাপডাল উদ্ধাৰ কৰি দিব পাৰিব। ভাল এখন জংঘলত এৰি দিব পাৰিম ডেফিনেটলি। আৰু বন্ধুসকল, বহুত সময় নকৰি, আৰু আপোনালোকৰ হাততো সময় কম আছে, মোৰো হাতত সময় কম আছে, ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। বলক আহক। কোনে কোনে চাব ইচ্ছা কৰিছা? আগে চাই লওঁ। সাপডাল কি ফেটি সাপ নেকি? বন্ধুসকল, ইয়াতে মানুহে খাদ্য বস্তু বনায়, আৰু বন্ধুসকল য'ত মানুহ থাকে ত'ত খাদ্য থাকে, আৰু খাদ্য খাবৰ কাৰণে ভেকুলী, নেগুনী, এন্দুৰ, পঁইতাচোৰা আহে, আৰু বন্ধুসকল সেইবিলাকক বিচাৰি সাপ আহে। আৰু বন্ধুসকল, এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল হুলাবেৰীয়া সাপ, আৰু বহুত খঙত আছে ই, আৰু ফোফাই আছে, পুৰা ফোফাই আছে। খুবেই আছেনে? ভয়ে লাগে দেখোন মোৰ। আৰু ইয়াত ধুনীয়াকৈ আমি উদ্ধাৰ কৰি লৈ যাওঁ, ধুনীয়াকৈ জংঘলত এৰি দিওঁ। বেয়া পুহিছে দেই। সাপ ধৰিব আহিছোঁ। ধুনীয়াকৈ উদ্ধাৰ কৰিম, ডাঙৰ দেই সাপডাল। ধুনীয়াকৈ জংঘলত এৰি দিম, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি দাদাই কোৱাৰ দৰে ডাঙৰ জংঘলত পাৰ কৰিব পাৰিব। এইয়া লাহে আছে শংকচি এইবিলাক মানুহৰ সাপ চাবা মানুহ। আৰু মই আৰু আপোনালোকে এতিয়া সাপ চাবা আহিলে নে মোক চাবা আহিলে? আপোনাক কিন্তু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। নাই আপুনি যিটো ধৰ এইটো সমাজ হিতকী কাম কৰি আছে, সমাজৰ হিতৰ কাৰণে আপুনি যিখিনি কাম কৰি আছে, সেইটো আচলতে খুব আদৰণীয় পদক্ষেপ। মানে মানুহখিনি উপকাৰ কৰি থৈ গ'লে আমাৰ মানুহ সমাজৰ বহুত উপকাৰ হ'ব। আচলতে এডাল সাপ হৈছে হুলাবেৰীয়া সাপ, আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয়, হিন্দীত ইয়াক ঘামান বুলি কয়, বাঙালী ভাষাত ইয়াক দাৰাইজ বুলি কয়, কিছু কিছু জেগাত ইয়াক লহুঙা গুম বুলি কয়, আৰু গাঁৱলীয়া মানুহে ইয়াক বাইৰখীয়া সাপ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে, আৰু ইয়াৰ দীঘল মোটামুটি 9 ফুট 10 ফুট দীঘল হয়, আৰু ইয়াৰ প্ৰিয় খাদ্য হৈছে বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা, ভেকুলী, এনেকুৱা বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু বন্ধুসকল, কেতিয়াবা যদি সাপে কামোৰে, যিকোনো সাপ, ভেনমাছ হওক বা নন ভেনমাছ হওক, কেতিয়াবা যদি সাপে কামোৰে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত পূজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আৰু যদিহে কেতিয়াবা সাপে কামোৰে, আমাৰ গাঁৱলীয়া মানুহবিলাকে কি কৰে জানানে? সাপে কামোৰাৰ পাছত য'ত যিখিনি জেগাত সাপে কামোৰে সেইখিনি ঠাইত অলপমান ওপৰত পুৰা জোৰে টাইট বান্ধে, আৰু সাপে কামুৰিলে বান্ধ দিব নালাগে। সাপে কামুৰিলে যদি বান্ধ দিয়া যায় সেইখিনি জেগাত পেৰালাইচিছ হৈ যাব পাৰে। আৰু যদি বান্ধিব ইচ্ছা কৰা কাপোৰেদি লাহেকৈহে বান্ধিব পাৰিব। ডক্টৰৰ ওচৰত যোৱাৰ পাছত এই গাঁঠি দিয়াৰ কাৰণে হয়তো হাতখন কাটি পেলাব লাগিব পাৰে, সেইকাৰণে আৰু বন্ধুসকল, কেতিয়াবা যদি সাপে কামোৰে, যোনটো মানুহ সাপে কামোৰে সেইটো মানুহ ভয় খুৱাব নালাগে, সাহস দিব লাগে। সাহস দিলে মানুহটো এটা ৰিলেক্স হৈ থাকে। আৰু যদি যোনটো মানুহ সাপে কামোৰে সেইটো মানুহ যদি ভয় বেছিকৈ খুওৱা বা তি মানুহ ওচৰত গ'ল, আমাৰ এই ওজা কবিৰাজে কৈ নহয় সাপে কামুৰিলে তি মানুহে ৰাখিব নালাগে বুলি কয়। তাৰমানে কি জানানে? সাপে কামুৰিলে তি মানুহ যদি যায় ওচৰত, তি মানুহবিলাকৰ মনবিলাক কোমল নহয়নে? একেবাৰে দেখা পাই মোৰ বাচ্চাক সাপে কামুৰিলা, কি হ'ব এতিয়া, বাবা তই ভয় নকৰিবি, এনেকৈ যেতিয়া কয় এই সাপে কামোৰা মানুহটোৱে বেছিকৈ ভয় কৰে। সেইকাৰণে যোনটো মানুহক সাপে কামুৰে, যোনটো ৰোগী হৈ পৰে সেইখিনি সময়ত, সেইটো মানুহক একেবাৰে ভয় কৰিব দিব নালাগে, পাৰিলে সাহস দিব লাগে। সাহস দি যিমান পাৰি সোনকালে হস্পিটেলত লৈ যাব লাগে, সেইখিনিয়ে উদ্যম। মানে ফোজ কৰি উঠি মই আকৌ এনেকৈ চাইছোঁ ডেস্কৰ তলত কিনো আছে
তাৰমানে মই পানী খাব আহিছিল বোলো মই মামী এগিলাচ পানী দিছোঁ বুলি পেলাই খাব খুজিছিলোঁ মোৰ মামীয়ে হয় সেইটো মোৰ নাতিয়া হেৰি হয় তাৰপিছত পানীখিনি খাব খুজিছে মামী এতিয়া কৈছে কি উঠছে এইটো কি এইডাল মই বোলো চাওঁ যে বৈ বাপা খাবে মামী আৰু বন্ধুসকল আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ সাপ উদ্ধাৰ কৰিবলৈ গ'লে হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে এই বাহ সাপৰ লগত খেলা বুলি কৈ যি সাপৰ লগত খেলা কৰিব নাই দে ঠিক আছে নে এটা আপুনি হেৰি আমাৰ খেতি হেৰি দি থৈ যাওক মই বাহিৰে মই শ্বুটিং কৰি আছিলোঁ কিবা দিছে যা অপশ্যন এটা নহয় এই ডাইলগ এটা দি পাইছো না উত্তৰ দিকে যায় আহোঁতে দক্ষিণ হৈ পেলাই আহে তাতে নেওঁতে ভিতৰত চটপট কৰিব নে নাই কৰি যাব কিন্তু এইখন মোনা ভালে হ'ব কিয় জানানে এইখন মোনা কাপোৰ মোনা দুখ নাপাৱে তেওঁৰ কাৰণে কিজানি মোনাটো আছিলে এনেই বাকী মোনাবিলাক পেলাই দিয়া যায় মানুহ বেছিভাগ মৃত্যু হয় ভয় কৰা সাপে কামোৰাৰ লগে লগে তাৰমানে ভয় কৰে নে ভয় কৰিলে তাৰমানে হাৰ্ট এটেক হৈ যায় কিছুমান মানুহ সেইটো কথা যদিহে সাপ ডালে মোক হেৰি কৰিলে হয় একে চিধাই বাঢ়ে মোৰ 1 ফুট মানুহ আছে মই এনেকৈ হালি এতিয়া চাওক শুই দিওঁ দেখাই দিছোঁ শুই দিয়ে যিখিনি ভয় কৰি আছে এডাল সাপে দেখা পাওঁতে ভয় কৰিছে আৰু কামুৰিব লাগে কিমান এইটো এটা কথা এডাল সাপৰ কামুৰিলে মানুহ মৃত্যুমুখত নপৰে যদিহে ভয় কৰি পেলাইহে মৃত্যুমুখত নপৰা নিজে এনেকুৱা কথা কিছুমান থাকে সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ নাই আপোনাৰ সেই ভিডিঅ'বিলাকে লাভ দিছে আৰু এতিয়া মই আগৰ পৰা চিনি পাওঁ যদিও এনেকুৱা সাপ ধৰা কথাটো মই আগতে জানা নাছিলোঁ আৰু ভিডিঅ'ৰ যোগেদিহে গম পালোঁ বন্ধুসকল এপিজে আব্দুল কালামে কৈছিল ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰাতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহু গুণেই বেছি গতিকে বন্ধুসকল তেওঁ ধুনীয়া চিন্তা কৰিলে এই সাপডাল নামাৰি তেওঁক আকৌ ইয়াৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বন্ধুসকল এতিয়া আমি এই সাপডাল ধুনীয়াকৈ এখন ডাঙৰ জংঘলত এৰি দিম কাৰণ বন্ধুসকল এইডাল সাপ জংঘলত থাকি ভাল পায় আৰু মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে মানুহে ভয় কৰে গতিকে আমি ধুনীয়াকৈ লৈ আহিলোঁ কাৰণ ইয়াৰো এটা জীৱ আছে যত জীৱ তত শিৱ গতিকে ইয়াক ধুনীয়াকৈ ইয়াৰ জংঘলত এৰি দিম আপোনালোকৰ সন্মুখত চাওকচোন বাৰু নাজানো বন্ধুসকল এই প্ৰকৃতিখনত বা এই পৃথিৱীখনত বা এই জীৱ জগতত কিমানবোৰ অমাত জীৱ জীয়াই আছে গতিকে বন্ধুসকল তেওঁলোকক বচোৱা আৰু তেওঁলোকক মাৰা সেইটো নেদেখাজনৰ ওপৰতহে নিৰ্ভৰ এতিয়া আমি ধুনীয়াকৈ এই সাপডাল জংঘলত এৰি দিম চাওকচোন বাৰু কি অমাত জীৱ ধুনীয়াকৈ যাই আছে বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো অব্যাহত থাকিব যদিহে আপোনালোকৰ মৰম চেনেহ সহানুভূতি পাই থাকোঁ বন্ধুসকল আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে কাৰণ বন্ধুসকল আমাৰ গাঁৱলীয়া খাটি খোৱা অসমীয়া মানুহখিনিয়ে যিখিনি অন্ধবিশ্বাসত ভুগি আছোঁ তাৰ ফলত কিছুমান মানুহ ওজা কবিৰাজৰ ওচৰত গৈ কৰোণভাৱে মৃত্যুৰ মুখত পৰে গতিকে বন্ধুসকল য'ত অন্ধবিশ্বাস থাকে ত'ত ভয় থাকে আৰু য'ত ভয় থাকে ত'ত কুসংস্কাৰ থাকে আৰু য'ত কুসংস্কাৰ থাকে ত'ত ব্লেক মানি থাকে গতিকে আমি ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ মইতো তেওঁলোকৰ গাঁৱৰ মানুহখিনিক সজাগ কৰিলোৱেই গতিকে আপুনিও আপোনালোকৰ ওচৰৰ মানুহক বা আপোনালোকৰ সম্পৰ্কীয় মানুহক বা আপোনালোকৰ লগ বন্ধুক সজাগ কৰিবলৈ বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক আৰু লগতে এটা লাইক কৰক ধন্যবাদ জয় আই অসম